তো নমস্কাৰ, মই বিশক ৰয়, মোৰ চেনেল মাই এৰিয়া বিশক ৰয়। তো আজি দুটামান কথা কওঁ যে আমি যিবোৰ নতুন ইউটিউবলৈ আহিছোঁ, মানে চব যিসকলে আহিছে আৰু কি, তো ময়ো আহিছোঁ। তো আমাৰ ইমান ভিউৱাৰ বা ইমান ছাবস্ক্ৰাইবাৰ ইমান কিয় নহয় ইমান সোনকালে? যে ক'তবা কিবা ভুল হৈ আছে নেকি, নে ক'তবা আমাৰ কিবা ছেটিঙত কিবা ভুল হৈ গৈছে, বা ক'তবা আমি কিবা ছেটিং কৰা নাই। কিন্তু ইউটিউবত এইবিলাক কোনো ছেটিং নাই যে ভিউৱাৰ আনিবলৈ আমি ছেটিং পাম। কাৰণ আমাৰ ভিডিঅ'বোৰ অলপ কিবা মানে হৈছে, যে বেয়া হৈছে বা কিবা এটা হৈছেই, সেইকাৰণে আমাৰ ভিউৱাৰ নাহেই, বা ক'তবা ছেটিং কিবা ভুল হৈছে নেকি আপোনালোকে কিছুমান ভাবি আছে, ময়ো ভাবি থাকোঁ। কাৰণ কোনো ইয়াত ভুল নাথাকে। আমি টেক্সট কৰোঁ কাৰোবাৰ চেনেলৰ লগত, কাৰোবাৰ মানে ধৰি আমি ডিম্পু বৰুৱাৰ নামত টেক্সট কৰি দিলোঁ, টেক্সট নাম লিখি দিলোঁ, তাতে আমাৰ ভিউৱাৰ আহিব। কিন্তু ভিউৱাৰ তথাপিও নাহে। কিয় নাহে? কাৰণ আমি যিবোৰ ভিডিঅ' বনাওঁ হয়তো কোৱালিটি ভাল নহয়, বা মানে বিভিন্ন কাৰণ থাকে আমাৰ ভাল নহয়। বেছিভাগেতো আমি মোবাইলেৰে ভিডিঅ' বনাওঁ, কাৰণ সকলোৰেতো আৰু মানে এটা ভাল কেমেৰা বা এটা ভাল DSLR কিবি কিনাৰ ইমান টকা নাথাকে, পইচা নাথাকে। ধৰ ইউটিউবত ভাবিলোঁ ইউটিউবত যাওঁ, কেইদিন পিছত যদি টকা পাওঁ, পিছত আমি এটা কেমেৰা ভাল কিনিম, কিনাৰ পিছত আমি ভিডিঅ'বোৰ ভাল বনাম। কিন্তু নহয়, সেইবোৰ আমাৰ ভিউৱাৰবোৰ নাহেই। তো কি কৰিব? তো ভিউৱাৰ আনিবলৈ আমি কি কৰিম? যে কিছু মানে উপায় আছে নেকি? কিবা এটা উপায় থাকিব লাগিব। তো আমি নিজে নিজে আমাৰ ভিউৱাৰবোৰ আনিব লাগিব। কাৰণ আমি ভালকৈ বনাব লাগিব ভিডিঅ'বোৰ। আমি যদি ভিডিঅ'বোৰ ভালকৈ নবনাওঁ, বা এনেই কিছু দুটামান কথা কৈ দিলোঁ, ভিউৱাৰ আহি যাব। কিন্তু তেনেকুৱা নহয় যে আমি কিবা এটা ভাল বস্তু আনিলেহে আমাক চাব মানুহে। ইয়াত ভাল এটা কিবা ভাল কথা কয়, বা ভাল কিছুমান দেখুৱাই, ভাল কিবা টপিক দিয়ে, তো এনেকুৱা ধৰণৰ হ'ব। তো সেয়ে যিবোৰ নতুন ইউটিউবাৰ, বা ময়ো আহিছোঁ ইউটিউবাৰ নতুন, মই মানে প্ৰত্যেক দিনে আমিতো ফটাফট ছেটিঙত চাওঁ বা ষ্টুডিঅ'ত চাওঁ যে কিমান ভিউ আহিল, কিমান আহিল। তো অলপ ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য নধৰিলে নহ'ব। অতিৰিক্ত এবছৰমান ধৈৰ্য ধৰক। আহে না নাহে? আহিব, কিয় নাহিব? চবৰে আপোনাৰ টাইম আহিব কথা আছে, চবৰে টাইম আহিব। তো বনাই থাকক, ভিডিঅ'বোৰ বনাই থাকক, ময়ো বনায়ে থাকিম, দিয়ে থাকিম। চাওঁ কিমান দিনলৈকে ভিডিঅ'বোৰ দি থাকিব পাৰোঁ। অলপ ধৈৰ্য ধৰি কৰি থাকোঁ। তো এই ক'বলগীয়া আছিল। তো যদি কথাবোৰ ভাল পালে কমেণ্টত জনাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ঘণ্টিটো আছে এটা বজাই দিব। তাতে ময়ো ভাবোঁ মোৰো ছাবস্ক্ৰাইব বাঢ়ক, আপোনালোকৰো বাঢ়ক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তাতে কমেণ্টত জনাই দিব, মই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ, ময়ো কৰি দিম। ঠিক আছে, বাই বাই।